কম আমাৰ মানে সিদিনাখন সেই শ্বৰ্ট ফিল্ম অকণমান থাকি গ'ল এতিয়া মানে থাকিলে থাকি তো এতিয়া এলাহ কাটি কৰি আমি আকৌ কৰিবলৈ আৰম্ভ কৰিছোঁ কি হয় নাজানো দেই টেঙা খাই লৈছোঁ আগতিকে কৃষ্ণ থাকি গ'লে আমি দুটা পাৰ্ট কৰি পেলালোঁ আজি পাৰ্ট 2 শ্বুটিং কৰি আছোঁ অকল দুটামান ডায়লগ তাকো এজন এক্টৰ আজি নাপালোৱে তাকে সেইজনকে দুটা পাৰ্ট কৰিবলৈ চেষ্টা কৰিছোঁ কি হয় আৰু ককা কৃষ্ণ তামোলখনকে খাই লওঁ বৰষুণটাকে বৰ বেয়া লগ দিলে মোক আম প্ৰথম আম খাইছোঁ আজি এই নাখাওঁ বুলি কৈ আমি খাইছে চব প্ৰথমতে নাখাওঁ বোলে এই আম নাখায় ওচৰত খাই থকা দেখি তাই দেনকে খুজি ফুৰিছে আম নোখোৱা মানুহ দেখিছানে নিজেও কৈছিলি আম নাখাওঁ বুলি কাইথটো কৈছে মই নাখাওঁ দেই আম একেজোপা আমি এদিন বেয়া এদিন ভাল নহয় হিপ গেলিছে দেখিছেনে আম খাবলৈ নাপায় আজি শ্বুটিং কৰা আগত আম খাই লৈছোঁ চাগে ভিডিঅ'টো আজি টেঙাই হ'ব নেকি মই গম পোৱা নাই টেঙাই হ'ব শেষ কৰি দিলোঁ খাই 1 প্লেট তামোল খাব লাগিব একদম মুখ টেঙাই গৈছে জলকীয়াই মানে টেঙাই কি হৈছে আৰু তামোল নোখোৱাকৈ এতিয়া থাকিব নোৱাৰি খাই ল'ব লাগিব তাৰপিছতহে কাম আমাৰ বুঢ়া এটা অহা কথা আছে যে বুঢ়াটো লগ পোৱা নাই বুঢ়াটোলৈ ফোন লগাচোন ডিম্পললৈ ফোন লগোৱা লগোৱা যদি আহে হৈ যাব ডাবুল কৰাতকৈ ডিম্পল ডিম্পলৰ ফোনটো অফ কাৰণে আমি বাইকলৈ ফোন লগাইছোঁ এইবাৰ ডিম্পল ঘৰত আছে নে বাৰু ক'ত গ'ল হেৰি তাৰ ফোনটো চুইচ অফ আছে মানে এই বাৰ্ক এটা আছিলে মানে পটককৈ ল'ব লাগিছিলে অকণমান দেৰি কাৰণে তোমালোকৰ ঘৰলৈ পঠিয়াই আছে নহয় বোলে ছোৱালীজনী চাই আহোঁগৈ তুমিয়ে কোৱাচোন দাইটি নমস্কাৰ দাইটি সদায় আজিকালি এনেকৈ থাকে দাইটি লেপটপ চেপটপ আঁতৰাই আহিব দেই দাইটি এইবোৰ এনেকৈ থাকিলে নহ'ব পটককৈ লৈ যাম মই খুচৰা নাহিয়ে মেৰে পাছ কি বাজিছে নাজানো এইগৰাকী হ'ল অসমৰ প্ৰথম মহিলা গীটাৰিষ্ট পিংকি অসমৰ মহিলা গীটাৰিষ্ট প্ৰথম এয়াই থাকে পাত্তাই দিয়া নাই মোক মিতালী মিতালী পিংকিয়ে পাত্তাই দিয়া নাই আজি আমাক প্ৰথম গীটাৰিষ্ট ওলাইছে মহিলা গামোচাখন পিন্ধাই দিয়া মোক কেমেৰা ভাগিব আমাৰ বুঢ়াজনক সেৱা এটা কৰিব লাগে এনেইতো এটা লাজেই এতিয়া এনেই একেট লাভলৈও লাজ কৰিলে এইগৰাকীলৈ মন কওক এইগৰাকীলৈ মন কওক কেনেকৈ পলাই ফুৰিছে
তেনেকৈ কৈ থাক যদি মানে